नोंथांमोना नुनो मोननाय बे नुथाया उदालगुरि जिल्ला सिंनि धनस्री दैमानिफ्राय आयेन बेरेखायै बाला जावखांनायनि। बेबादि आयेन बेरेखायै धनस्री दैमानिफ्राय बाला जावखांनायनि जाउनाव रौता ओनसोलाव रायजो जानाय सुबुंफोरनि गोसोआव गिखांनाय थासारि सोमजिदों। धनस्री दैमानिफ्राय बाला जावखांनाया आथिखालाव बन्द जानानै थानायजों लोगोसे बेनि सायाव आयेननि गेजेरजों बिजिरनाया सोलिबाय थानाय बाथ्राखौ ओनसोलनि सुबुङा फोरमायो। आरो बाला जावखांनाय बे हाबायाव माखासे बालानि माफिया आखाइ दं होननानै बुङो। लोगोसेनो खुंथायनि मेगनाव हाद्रि सारनानै सानफ्रामबो बेबायदि आयेन बेरेखायै बाला जावखांनायनि थाखायनो धनस्री दैमानि खुरखानाया बांदों आरो बेनि जाउनावनो रौता ओनसोलाव गिख्रंथाव थासारि जागोनखौ लानानै ओनसोलनि रायजोफोरा गिखांनाय मोननानै खौरां बिजोंनि गेजेरजों ओरैबादि फोरमायो। নিউজ ডেস্ক রিপোর্ট সমনি রাদাব। আমার ইয়াতে বহুত সমস্যা হৈ আছে মানে ইয়াতে মানে অবৈধ বালি খনন চলি আছে মানে ইয়াতো এইটো ধনশ্ৰী নদীটো আপোনালোকে জানে আগতো প্ৰাক বাতৰি প্ৰচাৰ হৈ আছে মানে অবৈধ কোডতকে চলি আছে না নাই আপোনালোকেতো গম পাইছে তথাপিও যে ইয়াতে মানে অবৈধ যে বালি খনন হৈ আছে এতিয়া চৰকাৰক বুলি কম যোনে মানে এতিয়া চৰকাৰত আছে যোনে চৰকাৰত আছে সিহঁতেই মানে সেইটো কামটো চলাই আছে কি জানি আমাৰ সন্দেহটো এইটোই মানে এতিয়া চৰকাৰীটো কোনো হেৰি নাই চৰকাৰে সিহঁতক দিছিল আগত জানুৱাৰী মাহত দিছিল জানুৱাৰী মাহৰ পিছতো আপোনাৰ এইটো নদীটো বন্ধ হৈ আছিল না কেছ চলি আছিল কোডত ৰতি নাই আছিল সিহঁতৰ জানুৱাৰী 300 CMৰ মাল 300 CM তো আজিকালি আপোনালোকে সবে জানে এক ৰাতিতে ইয়াত 40টা 50টা ডাম্পাৰ সোমাই 10 চকীয়া 300 CM মাল যাওঁতে কেইটা গাড়ী লাগে এটোতে এক ৰাতিতে শেষ হয় বা দুই ৰাতিতে শেষ হয় আজি 2 মাহ ইহঁতে অবৈধভাৱে মানে পুৰা খনন কৰি আছে যে ইয়াতে আমাৰ 3টা সুবা যাব এইটো নদী খান্দি থাকিলে এটা বাৰিষা বতৰ আপোনালোকে পানী দেখছাই কিমান ডাঙৰ পানী আহি আছে নলবাৰী যাব আপোনাৰ জাৰগাঁও যাব বিজুলীবাৰী যাব আম্পাৰটো আপোনাৰ মানে ৰাতি হলেতো জানাই জমদুত বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে ইহঁতে 3টা বজাৰ পৰা ৰাতিপুৱা 8টা বজালৈ খনন কৰে আজিকালিতো স্কুল বিলাকতো ৰাতিপুৱা 7:30টা পৰা কৰি দিছে আপুনি ধনচিঘাটত আপুনি যাই থিয়া হওক ইহঁতৰ অটপালি বহুত খোৱা ইয়াতে আপুনি এক ৰাতিত নাই বলে 10টা মানে 10 কাৰ্টন বিয়াৰ এই লালৰ বুটুল আপোনাৰ এইবিলাক খোৱাই সিহঁতে এই গাঁৱৰ কেইটামান হেৰি আছে মানে যোনবিলাক বেকাৰ ল'ৰা সিহঁতক লৈ কিনি মদ চদ খুৱাই কিনি লাষ্টত মানে হাজিৰাও দিয়ে 500 টকা আৰু মাল চাল খুৱাই কিনি সিহঁতেতো 50,000 60,000 টকাকৈ ভাগত পাই আছে 40-60 সিহঁতৰ মানে হেৰিটো